হেল্ল' গাইছ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে আজি এই ভিডিঅ'টো চোৱাৰ পিছত কলেজৰ পৰা আই কাৰ্ড বনাবলৈ যিটো লিংক দিছে, এই লিংকৰ থ্ৰুদি গৈ আপোনালোকে কেনেকৈ আই কাৰ্ড বনাব পাৰিব তাৰ বিষয়ে মই সেইটো ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব। আৰু এনেধৰণৰ নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে ফেচবুকত যদি চাই আছে প্লিজ পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে সময়মতে আপোনালোকে ন'টিফিকেশ্যনবিলাক পায়। কলেজৰ ফালৰ পৰা যিটো আই কাৰ্ড বনাবলৈ লিংক দিয়া থাকে, এইটোত অ'পেন কৰাৰ পিছত যদি আপোনাক ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে দিছে, তেতিয়াহ'লে ওপৰত লিখা থাকিব BA ফাৰ্ষ্ট ছেমিষ্টাৰ আই কাৰ্ড। তাৰ তলত গুগল একাউণ্টটো, আপোনাৰ জিমেইল একাউণ্টটো থাকিব। যদি আপোনাৰ এইটো গুগল একাউণ্টটো যদি বেলেগ হয়, তেতিয়াহ'লে আপুনি ছুইচ একাউণ্টটোত গৈ আপোনাৰ যিটো শুদ্ধ গুগল একাউণ্ট সেইটো আপুনি ছিলেক্ট কৰি ল'ব। য'ত নেম লিখা আছে এইটো ষ্টুডেণ্টৰ নাম দিব লাগিব। ফাদাৰ নেমত ফাদাৰৰ নাম, মাদাৰ নেমত মাদাৰৰ নাম, আৰু তলত লিখা আছে ৰোল নাম্বাৰ। ৰোল নাম্বাৰত আপোনাৰ নিজৰ ৰোল নাম্বাৰটো দিব লাগিব। তাৰ তলত লিখা আছে মোবাইল নাম্বাৰ। মোবাইল নাম্বাৰটো আপোনাৰ মোবাইল নাম্বাৰটো দিলেও হ'ব। ডেট অফ বাৰ্থটো দি দিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপোনাৰ ব্লাড গ্ৰুপটো বিচাৰিব। ব্লাড গ্ৰুপটো আপোনাৰ যি হয় সেইটো দি দিব। তাৰ তলত লিখা আছে এড্ৰেছটো আপুনি ডিটেইলছত লিখি দিব। ভিলেজ, PO, PS, পিন নাম্বাৰ, ডিষ্ট্ৰিক্ট, আৰু পাৰিলে ব্ৰেকেটত আছামটো দি দিব। তাৰ তলত লিখা আছে আপোনাৰ এড ফাইল, মানে এড ফাইলত আপোনাৰ ফটো বিচাৰিছে, গতিকে আপোনাৰ পাছপৰ্ট চাইজৰ ফটো দি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ আগত আপুনি এবাৰ ভালকৈ চেক কৰি চাই ল'ব। ছাবমিট কৰাৰ পিছত আপোনাৰ এইটো ওলাব, BA ফাৰ্ষ্ট ছেমিষ্টাৰ আই কাৰ্ড, ইয়ৰ ৰেছপন্স হেজ বিন ৰেকৰ্ডেড বুলি লিখা আছে। গতিকে আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পালে।